গুড মৰ্নিং আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ আৰু গুড মৰ্নিং মানে এতিয়া কেইটা বাজিছে এতিয়া মেক্সিমাম কমচে কম 12টা বাজিলে তো গুড মৰ্নিং হোৱাৰ কাৰণে নাই তো মানে এফালে মই গৈ আছোঁ তো ভিডিঅ'টো চাই থাকক আৰু মোৰ মানে চাইকেলখন উলিয়াই লওঁ এতিয়া তো ক'ত গৈ আছোঁ আগত গম পাই যাব তো গাইছ মোৰ চাইকেলখন পটাপট উলিয়াই লওঁ মোৰ লগত যাব পোৱালি এটা তো পোৱালিটোক আপোনালোকে চিনি পায়ে চাগে যদি মোৰ আগৰ ভিডিঅ'কেইটা চাইছে তো আমাৰ ঘৰত মানে এইবোৰ ধান চান থৈ দিছে তো অলপ লেতেৰা হৈ আছে তো চাইকেলখন উলিয়াই লওঁ মা ঘৰত নাই তো মাক কোৱা হোৱা নাই যাম বুলি তো হ'লেও যাওঁ আৰু তেতিয়া যাবই লাগিব যাওঁ বুলি ক'লোঁ যেতিয়া তো চাইকেলখন পটাপট গৈ উলিয়াই লওঁ চ' ফাইনেলি গাইছ ঘৰৰ পৰা ওলাই দিলোঁ মানে তো চাইকেল লাগিলে এই জবনা সোমাই দিবি দেই तो साइकिल में कुछ घुस गया है टायरिंग में इसको निकाल लेते हैं और এতিয়া মই ওলাই দিলোঁ তো হাই কৰে হাই যদি মোৰ আগৰ কিটা ভিডিঅ' চাইছে তো ইয়াক চবেই চিনি পায় ইয়াৰ নামটো হৈছে কি কৰে নামটো কৰে সৌৰভ আৰু মই যাওঁ এতিয়া চাইকেলত যি মোৰ ওচৰততো বাইক নাই তো চাইকেলতে যাব লাগিব তো সেইবিলাক বাইক চাইক কথা চাইড কৰি তো এতিয়া যাওঁ পইচা কিমান লৈছ 50 টকা হৈ যাব 50 টকা বহুত মোৰ কাৰণে নহয় মইতো এইবাৰ বেলেগ বস্তু একো নাখাওঁ অকল মানে কি খাওঁ জানি আৰু এতিয়া ই এখন চাইকেল লৈ ল'লে আৰু মই এখন চাইকেল লৈ ল'লোঁ আৰু আমি এতিয়া গৈ আছোঁ ক'ত গৈছোঁ গৈ দে বা জোকে আৰু এতিয়া আমি গৈ আছোঁ মেডাম এফি চাব তাত আমাৰ মানে লগৰ কেইটামান মানে সৰু পোৱালি দুটামান গ'ল আৰু ভণ্টি এজনী গৈ আছে তো সিহঁতক ৰখিব কৈ দিছোঁ অলপ ৰখিব তো আমি গৈ লওঁ মানে সিহঁতি পালেগৈ মেডাম এফি তেতিয়া আমিও গৈ লওঁ তো ভিডিঅ'টো একদম মানে তবাহি হ'ব এইটো চাই থাকক ফাইনেলি গাইছ আহি মুক্তাবাৰী পাই গ'লোহি আৰু এইফালে চাওক চবফালে বাগান দেখিবলৈ কি চালিয়া লাগিছে তো সেয়াই আৰু আমি ধুনীয়াকৈ গৈ আছোঁ এতিয়া বাগানৰ মাজে মাজে তো গাইছ ভাল ৰাস্তাত আহি আছে এই বেয়া ৰাস্তাত পাই গ'লোহি কাৰণ কি দলং জানো নামটো জানো চ' মানে এতিয়া মোক হিমাংশুৱে ফোন মাৰিছিলে তো সি সিহঁতক বয়নগত আৰু সি আহিলে মানে লগত যাম আৰু চাবলৈ চৌপাশটো কি ধুনীয়া চবফালে বাগান ৱাও মাই গড এইখন কি বাগান ন মানে কি বাগান গম পাইছোঁ চাহপাতৰ বাগান বুলি কিন্তু বাগানখনৰ নামটো কি বাৰু মুক্তাবাৰী চাগে ফাইনেলি মানে আমি এতিয়া বয়নগৰ পাই গ'লোহি বয়নগৰত আছে এইবিলাক অকণমান দৌৰলৈ পায় ৰেল ষ্টেচন আৰু এইফালে যায় বৰহাট আৰু এইটো হৈছে আমাৰ ৰেল লাইন তো অলপ যাব লাগিব তো ইয়াত মানে অলপ ৰখি লওঁ তাৰপিছত হিমাংশুক ফোন কৰি কিনি সুধো সি ক'তছে তাৰপিছত আমি ক'ত যাম মেডাম এফি চাব হয়নে তো ইয়াত অলপ ৰখি কিনি হিমাংশুক ফোনটো কৰি লওঁ সি ক'তছে তাৰপিছত মেডাম এফি জেগালৈ যাওঁ আৰু ধুনীয়াকৈ এতিয়া আৰু সেই হিমাংশু ভাইক কলটো কৰি দিলোঁ কল কৰিলোঁ সি ক'লে এটা ক'লে মাতিছে চাহ এটা খাই কিনা ওলো মানে ওলাই কিনি মেডাম এফি চাব যাম তো এটা ক'লে মানে আজিলৈকে গৈ নাপোৱা এটা ক'লেও যাম আৰু গাইছ I am sorry, Babu. এতিয়া মানে হিমাংশু বাইৰ লগত আছোঁ আৰু তো চাহ তাহ খাই মেলি এতিয়া যাব লাগে আৰু খাবলৈ মেডাম এফি বাইদেউত পূৰা একদম লাৰু চাৰুৰ লগত চাহ খাই আছোঁ ইমানটো নাই ভালেই অলপ বেছিকৈ খাব পাৰিম এতিয়া চাহ একদম লাল চাহ পূৰা খাই আছোঁ ল'ৰাটো মানে ইয়াতে আছে বহি আছিলে এই চকীখনতে মানে মোবাইলটো ওলাই দিলোঁ পৰাই দিলে হাইটো ভিতৰত ওলোৱা সোমোৱা কৰি আছে কেমেৰাটো দেখি হিমাংশু বাইকত আহি বহুত মজা বস্তুটো দেখিলোঁ চকীখন ইমান ডাঙৰ কি হয় এখন হেংদাং না এইটো আছে আমাৰ হিমাংশু ছাৰ মানে আজিলৈকে ভিডিঅ' ৰখা নাই কিন্তু ফাৰ্ষ্ট ভিডিঅ' দেখিছে হাই কৰে চবকে তো এখন খোলচোন খোল কিমান ডাঙৰ এখন কিয় খুট খুলি মানে খোল
তো অনুলে আৰু যেতিয়া হিমাংশুৰ লগত চুৰ আহিব হিমাংশু এখনলৈ পুৰা খেদাব চ' আছে এণ্টি হয়নে নহয় একদিন একদিন নিচিনা লাগিছে তোমাৰ কি মই অকলে অকলে যাম নেকি লগৰ কোন নাই ইয়াত কোন আছে নহয় নহয় বেলেগ আমাৰ হায়াৰ ছেকেণ্ডেৰী লগৰ একদম সৰুকে বাচ্ছা ন সৰুকে বাচ্ছা মই ইয়াত চব মানুহ বহি আমি আপোনাক মঞ্চত বিচাৰিছো মই অলপ গৈছো হিমাংশুৰ লগত এই উদযাপন সমিতিৰ সভাপতি এইবিলাক চব মানুহ প্ৰদীপ কুমাৰ ডাঙৰীয়া আৰু একো মানুহ বাদ একো দেখিয়ে পোৱা নাই ইয়াত চ' মানে গাইজ এতিয়া ইয়াতে ৰখি আছো দোকানত এইবিলাক চব ইয়াত আছে তোমাৰ কি হৈছে ইয়াত কি হৈছে ফাংচন নাই এই নহয় সদা কি হৈছে এতিয়া কি হৈছে মানে ইয়াত এতিয়া বৰ্তমান হৈ আছে কিবা ভাষণ দি আছে আমি ইয়াত এইকেইটা ৰখি আছো এইবিলাক মানুহবিলাক আছে আৰু ইয়াত দোকান কেইখনমান আছে ইয়াত কিবা এটা খাম এতিয়া এইবিলাক হৈ আছে কল ইয়ালা কল বহুত দেৰি হ'ল আকৌ মোক ঘূৰি দিওঁ এইটো ঘৰ কিন্তু বৰ ধুনীয়াকৈ বনাইছে খেৰেৰে এইটো বনাইছে আমাৰ বোকামাটি এই নুশুনিবি বনাইছে খানা আৰু ইয়াত খানা দি থকা হৈছে মানুহবিলাকে খাই আছে আৰু ফুচকা খাইগা इन्हें झूठ बोल रहा है ये हो कटोरी আমি ফুচকা খাইগা भी पैसा क्यों ना हमको भी दे दो ये हो छोटो छोटो ফুচকা আমি খাইছিলো ৰাজি বলো 250 টকা 250 টকা মিলা এরা খালে কি মজা লাগে লি গাইস ভাত তো মানে ভাত খাইতে যাও আহিলো যেতিয়া আমাৰ ড্ৰাইভাৰে লেখা দিয়ে কোনে বেয়াটা আজিকালি আজি অৰুণজ্যোতি ছাৰে বাণিজ্যিক দিশটোৰ কথা সকলোৰে আগত ক'লে আমি অসমীয়া মানুহ আমি সকলোৱে আমাক এলিমেণ্ট বুলি কয় আমি সুন্দৰভাৱে বুজাই দিছে ভাত খাই মেলি হৈ গ'ল এতিয়া আমি চকলেট খাই আছো চব এইগিলা ভাত খালে তো এতিয়া ইয়াত ভাষণ দি আছে এটা হিমাংশু ভাই চকলেট খাই আছে দেখা বুলি কৈ পলা গেলে নপলাবি তো এতিয়া ভাত চাত খাই মেলি আৰু এতিয়া যামগৈ আৰু ঘৰলৈ আৰু এতিয়া মানে মেডাম এফি জেগাৰ পৰা আহিলোঁ চাইকেলখন উলিয়াই কিনি এতিয়া ঘৰলৈ যাওঁ চিপছ খাই মেলি আহি আছিলোঁ এতিয়া চাইকেলখন মানে মানুহ এঘৰত থৈ দিছিলোঁ আৰু চাইকেলখন এতিয়া পোৱালিটো উলিয়াবগৈ তাৰপিছত আমি দুটা ঘৰলৈ যাম ভাত খাই বনালোঁ এতিয়া চাইকেল উলিয়াই দিলে এখন চব মোৰ 390খন আৰু এতিয়া ৰাস্তা গৈ আছোঁ এইটো পোৱালিটো কেনেকুৱা লাগিলে গৈ কেনেকুৱা লাগিলে ভাল নালাগিলে কাৰণ তাত ভাল নালাগিলে মানে দোকান চোকান ইমান নাছিলে সৰুকৈ পাতিছিলে ৰাস্তাটো ৰেল লাইনৰ অলপ জংঘল আছিলে বন্ধু যোৱা বহি আৰু
এতিয়া ঘৰ ওচৰ পাই গ'লোহি মানে পোৱালিটো কিবা আনিব গৈছে তো পোৱালিটো আনে মানে মই অলপ বহি লওঁ ৰাস্তাত নহয় মানে পুল এটা আছে পুলতে বহি লওঁ তাৰপিছত পোৱালিটো আহক আৰু ঘৰলৈ যাম অলপ বহি লওঁ আমাৰ ৰাস্তাটো এইটো আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো আৰু পুলটোতে অলপ বহি লওঁ আৰু ফাইনেলি ঘৰ পাই গ'লোহি মাকটো সুধি নাই যেতিয়া গালি দিয়ে নে কি দিব অ' মা চ' ফাইনেলি গাইজ ঘৰ পাই গ'লোহি আৰু মা নাই ঘৰত তো গালি খাব নালাগে আৰু আমাৰ মনো মানে গৰুজনীও পাই গ'লহি তো এজনীক বান্ধোগে আৰু ভিডিঅ'টো এদাই কৰিছোঁ যদি ভিডিঅ' চাই অলপ ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই আৰু চবকে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ